মন যৌবন কৰি প্ৰাণপণ ৰঙলি কৰিবে ৰণাঙ্গন শংখ বজাই বেদিনী কপাই অত্যাচাৰকো কৰিব ৰণ অত্যাচাৰকো কৰিব ৰণ তই কৰিব লাগিব অগ্নিস্নান সাজু হ নৱজোৱান সাজু হ নৱজোৱান একো নাথাকিলেও আমাৰ হাতত অমুক অস্ত্ৰ আছে
আৰু সেই অস্ত্ৰ প্ৰয়োগ কৰি আমি দেশৰ স্বাধীনতাৰ বাবে যি ত্যাগ কৰিব পাৰে তাক কৰিব পাৰিলে আমাৰ বিজয় অনিবাৰ্য আৰু তাকে কৰিবলৈ হলে দেশ জাগিব লাগিব দেশৰ মুনি তিৰোতা ডেকা গাভৰু আদহীয়া বুঢ়া বুঢ়ী সকলো ওলাই আহিব লাগিব দেশক জগাবলৈ দেশক উদ্বুদ্ধ কৰিবলৈ সকলো আগবাঢ়ি আহিব লাগিব দেশক ৰণসাজে সজ্জিত কৰিবলৈ আমি কঁকালৰ টঙালি বান্ধিবৰ হ'ল যুঁজিব লাগিব জিনিব লাগিব মৰিব লাগিব দেশৰ ডেকা ডেকেৰী দল দেশৰ নৱজোৱানৰ দল সাজু হবৰ হ'ল সাজু হবৰ হ'ল সাজু হবৰ হ'ল Jonathan!
মই কংগ্ৰেছৰ মানুহো নহওঁ, মই গান্ধীৰ মানুহো নহওঁ, মই একো নহওঁ। মই এজনী সাধাৰণ গাঁৱলীয়া ছোৱালী। তেন্তে তোমাৰ হাতত কংগ্ৰেছৰ ফ্লেগ কিয়? কিয় তুমি পুলিচৰ লগত কাজিয়া কৰিছা? চাহাব, মই ঘৰৰ ছোৱালী, ঘৰতেই আছিলো। ইহঁত পুলিচ আৰু দাৰোগাকেইটাই মোৰ চোতাললৈ অকণমানি ছোৱালীজাকক আনি অকণমানি ছোৱালীজনী আধা দুৰাকৈ মাৰিলে। মই সহিব নোৱাৰিলো আৰু বাধা দিছো, আৰু পৰি যোৱা ছোৱালীজনীৰ হাতৰ পৰা সেই নিচানখন তুলি লৈছো। আৰু তেতিয়া সেই দাৰোগাই পিষ্টল উলিয়াই মোক গুলিয়াব খুজিছিল, আৰু মই তাৰ হাতৰ পৰা পিষ্টলটো কাঢ়ি তাকে গুলিয়াব খুজিছিলো। কিন্তু সি নমৰিলহেঁতেন চাহাব, কাৰণ পিষ্টলটো ক'ত টিপিব লাগে, ক'ত টিপি ফুটাব লাগে সেইটো মই নাজানোৱেই।
Koloy,
ইয়াতে চবে কৈছে মইও দেখাই নবই ইয়াতে মৰিম মই কলৈকো নাযাওঁ মই কলৈকো নাযাওঁ আরে তুমি কিয় মরিবা জোয়ান ছোৱালী আছা বাঁচি থাকিব লাগে আরে মরিলে কি ফায়দা আছে সাহাব তোমালোকে যে গাঁৱৰ ৰাইজক গাঁৱৰে গুচি যাবলৈ কৈছা ইমানবোৰ ৰাইজ গৈ ক'ত থাকিবগৈ বাৰু কি খাব তোমালোকে তাৰ কিবা দিহা কৰিছানে তোমালোকেতো লাখ লাখ মিলিটাৰী থকা মেলা ব্যৱস্থা এটা ৰাতিৰ ভিতৰতে কৰিব পাৰা গাঁও কেইখনমানৰ নোৱাৰানে আন নহ'লেও ল'ৰা ছোৱালীবোৰক আমি তোমাৰ লগত ইয়াত তৰ্ক কৰিবলৈ অহা নাই আমি তোমাক কৈছো ইয়াৰ পৰা যাব লাগে বাস তাতকে আৰু একো কথা আমি নাজানো নাজানে কোনে জানিব গভৰ্ণমেণ্টৰ মানুহৰ প্ৰজাৰ কথা নাজানিলে কোনে জানিব বেছি বকবক নকৰিবি চুপ একদম চুপ নাথাকো চুপ চুপ নাথাকো You damn swine! I search! ভয় খাইছে হাত গুলি কৰি মাৰিবা সংগীনেৰে খুচি মাৰিবা কৰা গুলি সংগীনেৰে খুচি মাৰা আজিকালিৰ ছোৱালীয়ে একোলৈকে ভয় নকৰে গোটেই ব্ৰিটিছ গভৰ্ণমেণ্টৰ বন্দুক বাৰুদ বৰটোপ আনিলেও আজিৰ ছোৱালীয়ে ভয় নকৰে সাহাব আজি কথা তুমি যি অৱস্থাত কৰিছা
পৰাই নিজে পুৰাই থোৱা আনিছো আৰু তোক মই সেই ৰাতিপুৱাতে শুকান খৰি কেইডালমান আনিবলৈ কোৱা নাছিলো নে আপুনি ক'লে মই কিবা শুকান খৰিডাল হাততে পাওঁ দেখোন বৰ কথা দগাবাজ তই মোৰ মুখে মুখে কথা ক তোক চব এতিয়া এফালে তই মোৰ মুখত মোৰ কথা ক মই ভাল আপনবোৰে পালে এইটো মাক বাপেকৰ ঠিক নোহোৱা টানি ঘৰ কোমলে নি তাক কথা এটা ক'লে আকৌ মুখে মুখে উত্তৰ দিয়ে তোক মই খাবলৈ নোপোৱা জাতবোৰ আনি এই গেলে ভুৱাবোৰ আনি মোৰ ঘৰত সোমাব এইবোৰৰ লগত চুপতি মাৰোতে মোৰ মূৰটো তেনেই ঘলা হৈছে তাতে আকৌ সেই কুলৈখনি এজনীও আনি গোটাই লৈছি নহয় এনে ধদুঙা ছোৱালী এদিনো যদি তাই তৰকাৰী এখন আঞ্জা এখন বনাই খুৱাব পাৰিলেহেঁতেন এইবোৰ লৈ মোৰ মৰণৰ চিন হ'ল বাপেকে মোৰ এতিয়া পাৰ আঞ্জাখন কেনেকৈ ৰান্ধিম দেখুৱাই দিয়কচোন নহওক কি কলি পাৰ আঞ্জাখন কেনেকৈ ৰান্ধিম দেখুৱাই দিয়কচোন নহওক তই পাৰৰ আঞ্জাখন ৰান্ধিব পাৰ নাজানিম কিয় কিন্তু আমি গাঁৱত যেনেকৈ ৰান্ধো তেনেকৈ ৰান্ধিলে দেখোন আপোনালোকে জুতিয়ে নাপায় তাতে আপোনালোক হৈছে বাৰে বঙলোৱা জুতি লোৱা মানুহ বাৰে বঙলোৱা কি কলি বাৰে বঙলোৱা হেৰ আঞ্জাখন বনাই খুৱাব নোৱাৰ পথাৰ পোক চোৱা বান্দি খাটিবলৈ আহিছ বান্দিৰ দৰে কথা কবি বৰ কথা মুখলৈ নানিবি বুজিলি মই আপোনাৰ ঘৰত বান্দি খাটিবলৈ অহা নাই মোক উপজাতিক আশ্ৰয় দিবলৈ অনাথে মই আহিছো আৰু মই থকাত যদি আপুনি অসংযোগ পাইছে তেতিয়াহ'লে ক'লেই হ'ল নহয় গুচি যামগে নহয় মৰিবলৈ কিবা পৃথিৱীখনত ঠাই নোহোৱা হৈছে নে নোহোৱা হৈছে তোক ঠাই নোহোৱা হৈছে তোক সেইকাৰণে বাগৰি আহি এইখিনিত ওলাইছহি তাই মুখত আকৌ বৰ কথা মজাদাৰ আছানে হে মজাদাৰ আছানে খাবলৈ মন গৈ আছিল বুজিলা মানে বৰ ভাল কৰিলা দেই আনিলা বৰ ভাল কৰিলা ৰবা ছোৱালী লভিতা এইফালে গাঁওবোৰ আহিছে বহিবলৈ কিবা এখন দে আকৌ ৰবা দে সেইদিনা বোমা পৰি বাপেক মৰা ছোৱালীজনী নহয়নে বাৰু হয় আকৌ এৰা দেশখনত কি যে হ'বলৈ লাগিছিল সেই তোমাৰ এফালে তোমাৰ সেই মিলিটেৰী এফালে তোমাৰ সেই জেপানী মাজতে তোমাৰ আকৌ আমাৰ সেই কংগ্ৰেছ মুখাই এনেই লিকলিকাই মৰিছে নহয়নে বাৰু হয় আকৌ তাতে তোমাৰ সেই প্ৰভুৰ নিচিনা কি হয় নৰমণি সোপাও ওলোৱা নাই জানো সেই সোপা কথা কৈছা সেই সোপা বৰ চকু তৰা তেওঁ মইনে সিহঁত আকৌ মোৰ গুটিধাৰৰ ভৰা কেইটা পঠাই চকু মোৰ বোলে চাৰিটাকে ভয় কেনেকে এইফালে বাৰু ইমান কষ্ট কৰি মই ভৰালকেইটা গোটাইছো মুঠতে টকাই দিন টকাই তাতে আমাৰ সেই গান্ধী মানুহখিনি
আমাৰ দেশখন ইংৰাজ চৰকাৰে খাইছে খোপাকে সিহঁতৰ দেশলৈ নিছে তেওঁ গান্ধীয়ে সিহঁতক আমাৰ দেশ এৰি যাবলৈহে কৈছে আমাৰ দেশৰ মানুহক লোকৰ তলতীয়া বহতীয়া হৈ নাথাকি স্বৰাজ কৰিবলৈহে কৈছে এইহেন মহানী দেশত লাগ বুলিলেই তোমাৰ চাউল লাগ বুলিলেই ধান লাগ বুলিলেই তেল লাগ বুলিলেই ৰেল লাগ বুলিলেই তোমাৰ পাউডাৰ চুনো সেই তোমাক কিবা এটা মাৰি দিলে গিৰিপকে সেই দাৰোগা সোপা কেনেকে আৰু তোমাৰ সেই 10 মাইলৰ আঁতৰে কিমান ধুনীয়া ধুনীয়া ডাকঘৰবোৰ 5 মাইলৰ আঁতৰে তোমাৰ সেই কানিৰ দোকান আজি অকণ খাই আহিছো এইহে নময়া কোষত থাকি আমাৰ সেই কংগ্ৰেছ মখাটোৰ ভাল পোকে কামুৰিছে চব মৰিব ইয়াত চব মৰিব মই জনা আছে সঁচাটো তোমালোকৰ নিচিনা গাঁওবুঢ়া কেইটামান অমৰে হ'ল ৰাইজখনৰ কি বিলৈ কানি বৰ বিষ খাই খাই ৰাইজৰ কাহি মাতি নোহোৱা হ'ল গাত নাই কাপোৰ ভঁৰালত নাই ভাত আখৰ এটা চিনি নাপায় চোৱাগেচোন যোৱা মহাৰাণীৰ দেশত চোৱাগৈ তেওঁলোক কেনেকৈ থাকে এবাৰ চাই আহাগৈ এই ঘৰ নাৰাখিবা দেই সেই মুখখন কিমান কুলক্ষণি দেখিছেনে পাওঁতেনো সেই বাপেকটো বোমা পৰি মৰিলে আৰু এতিয়া লোকৰ ভয় খাই খাবলগীয়া হৈছে ৰজাৰ দেশত কিন্তু ভাল নহয় কৈ থলো এনেকুৱা মানুহৰ এনেকুৱা হয় পাইছে মজা এনেকুৱা মানুহৰ এনেকুৱা হয় তাতকেনো তোমাৰ নিচিনা এটা মুখত আৰু কি কথা ওলাব পাৰে ইংৰাজ চৰকাৰে গয়া ৰাজ্যত যেনেকৈ গৰকি গৰকি খাইছে তেনেকৈ ইংৰাজ আমোলাৰ গাঁওবুঢ়া কেইটাই মানুহক গৰকি গৰকি খাইছে দেখিলানে বাৰু এতিয়া মইহে ৰাইজখনক গহকি গহকি খোৱা হলোকে মই মৰি তোৰ বাপে ভাগক খাইছে আমাৰ খাজনা দিব নোৱাৰা মাটিকেইডোখৰ 200 টকাৰ মাটি 17 টকা তুমিয়ে ৰাখি থোৱা নাছিলানে সেইদিনা বগা ৰঙৰ গাখীৰতী গাইজনী 4 টকা নিলামত মোজাদাৰে ৰাখি থোৱা নাইনে তোমালোকে ন্যায় অন্যায় বিচাৰ নকৰাকে খাজানা নিব পাৰিলেই হ'ল আৰু ৰাইজ ডাঙৰ নে খাজানা ডাঙৰ ইংৰাজ চৰকাৰৰ কাৰণে খাজানা ডাঙৰ সেইকাৰণে গান্ধীয়ে ইংৰাজক আমাৰ দেশ এৰি যাবলৈ কৈছে অৱশ্যে ইংৰাজ যাবই লাগিব আৰু তাৰ লগতে ইংৰাজ চৰকাৰৰ লগত থকা এই ভূতপ্ৰেতবোৰো দেখিছানে বাৰু দেখিছানে এইহেন ইংৰাজ ৰাজ্যত এনেকুৱা অসহনীয় কথা শুনিবলগীয়া হৈছে মৰি নাথাকো কেলে মই ছোৱালী ৰাধনী ঘৰৰ মানুহ ৰাধনী ঘৰলৈ যাওঁ বুঢ়া মানুহৰ লগত মোক চুপতি মাৰিবলৈ নাহিবি থাকিবলৈ মন নাই যদি হয় ফলত দিয়া বাপেহঁতৰ লগত গুচি নাযাওঁ কেলে গুচি নাযাওঁ কেলে বোমা পৰি বাপে মৰি ঘৰ ভাঙি তোৰ ফলত দিয়া বাপে কেইটা আহিল কথা তুই ইংৰাজ ৰজাই মোজাদাৰ ঘৰত ছোৱালী কথা বোলা ঐ বেটি খাই পাত ফলাৰ যদি মই একো খাই পাত ফলাৰ কাম কৰা নাই আইদেউ একদম চুপ থাক বেছি কথা ক'লে বাহনীয়ে কুবাকটো কুবাকচোন বাহনীৰে বৰ খুব দেখোন কথাৰ বৰ সাহ দেখোন তোৰ সঁচা কথা ক'বলৈ হয় কি হৰাই নাথাকো মই এনেকুৱা মানুহৰ ঘৰত ঘৰে ঘৰে খুজি খাম লুইডত জাপ দি মৰিম তথাপি মই এনেকুৱা মানুহৰ ঘৰত নাথাকো সেইটো নহয়
হায়ো তই কালিৰে পৰা মুখত একো এটা দিয়া নাই সেইদৰে নাখাই নবৈ থাকিলে তোৰ দেহাটো পৰি যাব নহয় আচলতে আপোনাৰ মানুহৰ ওপৰত খং উঠিছে বুজিছ সেইকাৰণে কিমান আপদ বিপদ ভাল বিলাই বিপত্তি মানুহৰ ওপৰত জাপি দিছে পিছে আই তোৰেইতো এনেকুৱা হোৱা নাই কিমান মানুহৰ এনেকুৱা বিপদ আপদ হৈছে গতিকে এতিয়া নিজৰ দেহাটো বচাই থাকিব পাৰিলেই যথেষ্ট বুজিছ সেইদৰে নাখাই নবৈ থাকিলে তোৰ গাটো তই কষ্টহে দিবি আহ মই গাখীৰ অলপ তপতাই দিছো খাই লৈ দিয়া আহ নালাগে গাখীৰ নপতাব মোৰ একোৱে খাবৰ মন যোৱা নাই গাটোহে কিবা জ্বৰ লাগিছে তোৰ জ্বৰ উঠা নাই আহিছে তোৰ বুক জ্বৰ উঠিছে বুজিছ এই গাখীৰ অলপ খাই ললে তোৰ গাটো টনকিয়া আহ খাই লবি আইজনী সৌখিনিতে কুঁৱাটো যে আছে তাতে তই মুখ হাতখন ধুই লবি বুজিছ এই মূৰতো অলপ পানী দি লবি বুজিছ গাটো আৰাম পাবি যা 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 ইয়া আল্লাহ হাইজনীৰ অৱস্থা নাইকিয়া Ya Allah, tumiye Malik. Tumiye Malik Allah. Elaimia, luar sana. Kau nak hisai? Gulab paile dekho. Ki ho? Haji ekebare rati paya ulala hisai. Ajiu kiba he ghor bari eribole hukum loi ahisen. Roba. Tumar moi bohar bibosta ta kori di. Roba. পিছে মই এটা খবৰ কাৰণে আহিলো কোৱাচোন আমাৰ ছোৱালী এজনী আহিছিল দেখিবলৈ ছোৱালী এজনী আহিছিল সেই বানেশ্বৰ বৰুৱা যে তাই আহিছে ছোৱালীজনী এতিয়া ক'ত আৰু থাকিব কালিৰে পৰা মোৰ ঘৰতে আছে হিন্দুৰ ছোৱালী তাই মুখত পানী এটোপাকে নিদিয়ে চকু গৈ তোমাৰ সেই গাঁতত সোমালগৈ বুজিছে খালি মই তাইক কলো বোলো আই তোক কৰবাত থৈ আহোঁগৈ বল নাই তাই মান্তিয়ে নহয় তাকে ভাবি কিনি আছো বোলো কি কৰো নহলে দাৰোগাৰ ঘৰতে সঞ্চয় দি থৈ আহোঁগৈ আইজনী কবিতা নাকান্দিবি আইজনী নাকান্দিবি মই গাখীৰ অলপ তপতাই দিওঁ তই খাই লবি আইজনী বল আইজনী বল খেৰা বপাই সেই আইজনীৰ কিবা এটা দিহা লগাব লাগিল নহয় নহলে তুমি দেখোন তাইক তোমাৰ ঘৰলৈকে লৈ যাব নে তোমাৰ গাঁৱলৈকে লৈ যোৱা নে কি কোৱা ইলাহী মিয়া আমাৰ সমাজৰ মানুহৰ মানসিকতা আজিও সলনি নহল তুমি বুজা নাই ইলাহী ককা মই হিন্দু মানুহৰ ছোৱালী মোক এইবোৰ বঙালী কঙালী হাতত ধৰিলে মই তোমাৰ ঘৰত মুছলমানৰ ঘৰত আশ্ৰয় লৈ আছো
মানুহে সিহঁতৰ ঘৰত ৰাখে কেনেকৈ? সিহঁতৰ পৰকাল নষ্ট যাব নহয়। শ্যামা, মানুহবোৰ ইমান কাটচিতীয়া। আমাৰ সমাজত এতিয়াও মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হোৱা নাই। কিন্তু কিয় বোপাই, কিয়? আজি অত দিনে গান্ধী, মহাত্মা, কংগ্ৰেছেতো সেইবোৰ কথাকে কৈ আছে। হা, এই গান্ধীৰ কথাবোৰ বাৰু অলপো মনে ধৰা নাই নে? তুমি মোক আশ্ৰয়ৰ বাবে মৌজাদাৰৰ ঘৰত থলা। তাত মোক ক'ত এষাৰ মৰমৰ মাতেৰে সান্তনা দিব? কিনা গোলামৰ দৰে পাবলৈতো লাগিলে। পুৱাৰে পৰা গধূলিলৈকে মোৰ বতা বতা তিতা কেহা আটাইবোৰ দিবলৈ লাগিল। মইতো আৰু গৰু ছাগলী নহওঁ। মই কিন্তু মৌজাদাৰ তেনে বুলি ভবা নাছিলো লবিতা। তেওঁলোকে মানুহক গৰকি গৰকি মানুহক মানুহ বুলি ভাবিবলৈ পাহৰিয়ে পেলালে। মানুহবোৰ ইমান নিষ্ঠুৰ। পিছে যি হয় বোপা, তুমি কিবা এটা কৰা। এক নহলে তুমি তোমাৰ ঘৰলৈকে লৈ যোৱা। এই ছোৱালীজনীকতো তুমি বিয়া কৰোৱাৰ কথা আছিল। আজি লবিতাৰ বিষয়ে সমাজত নানা কথা ওলাইছে। নানা কথা ওলাইছে? যি অৱস্থাৰ মাজেৰে ঈশ্বৰে মোক দিছে ওলাবই, সেইবুলি তুমিও মোক ঘিণ কৰিবানে? নকৰো লবিতা, কেতিয়াও নকৰো। মই আজিৰ যুগৰ ডেকা ল'ৰা লবিতা। আজিৰ দিনৰ ডেকা ল'ৰা, আজিকালি উপজিছা সেইবুলিয়েনে? অকল আজিকালি উপজিলে আজিৰ দিনৰ ডেকা হ'ব নোৱাৰি। তোমাৰ মনটো আজিও 2 বছৰ আগৰ ডেকাৰ দৰে। যি কথা সত্য বুলি ভাবা তাক সমাজৰ ভয়ত, মানুহৰ ভয়ত ক'বলৈ হাত নাই, কৰিবলৈ হাত নাই। তুমি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰা। আৰু সেইবুলি তুমি তোমাক নিজকে খুৱাও নিদিবা। যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে। ৰজাৰ অন্যায়, ৰাইজৰ অন্যায়, দেশৰ অন্যায়, নিয়ম কাৰণ মূৰ্খ সমাজৰ বিৰুদ্ধে যি ডেকাৰ থিয় হ'বলৈ মনত হাত নাই, বুকুত শক্তি নাই, সি আজিৰ ডেকা হ'বই নোৱাৰে। তুমি নকবা আজিৰ ডেকা বুলি। সেইবুলি তুমি তোমাক নিজকে পোহা নিদিবা। হাইজনী, মই এই ঠাইত অস্তিত্ব হলো। নাই হাইজনী, নাই। মই যাওঁ ইলাহী ককা। হাইজনী, তুমি মোৰ বাবে মূৰ ঘমাব নালাগে, সামনিও পাব নালাগে। সমাজৰ চকুৰ কুটা, দাঁতৰ শাল হ'ব নালাগে। কিন্তু তুমি যিয়েই নোহোৱা, তুমি আজিৰ ডেকা নোহোৱা। আৰু তুমি কেতিয়াও নকবা তুমি আজিৰ ডেকা বুলি। তুমি নকবা তুমি। হাইজনী, 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 হুজুৰ, বৰচাহাবৰ বাংলালৈ যাব লগা আছিল, কিন্তু ঘৰটো চিনি নাপাওঁ। বৰচাহাবৰ বাংলালৈ? হয়। এইজনী তোমাৰ ছোৱালী নেকি? হয় হৈছে তোমাৰ ছোৱালী? কোনোবা পুলিচ মিলিটাৰীয়ে দিগদাৰ কৰিছিলে নেকি? নাই হুজুৰ, পুলিচ মিলিটাৰী দিগদাৰ কৰা নাই। তেন্তে বৰচাহাবৰ তালৈ কিয় যাবা? আচলতে হুজুৰ, সেই ছোৱালীজনীৰ কেও কিছু নাই, সেয়েহে ভাবিলো তাই কিবা এটা ব্যৱস্থা কৰি থৈ আহোঁ। তোমাৰ ছোৱালী নহয়? তুমি নাৰ্ছৰ কাম কৰিবানে? মাহেকত 3 কুইকৈ দৰমহা পাবা।
তিনি কোটিকৈ দৰমহা কৰিব হুজুৰ নিশ্চয় কৰিব নে কি কব ৰবা ৰবা ছোৱালীয়ে বা কি কয় নাৰ্ছ মানে বুজি পাইছা নহয় পাইছো বেমাৰী চাব লাগিব হয় পিছে নাৰ্ছ হৈ যাব লাগিব যুদ্ধৰ হস্পিটাললৈ গুলি খাই মৰাৰ ভয় আছে কিন্তু মৰিলে কিবা অকল মইহে মৰিম নে আন নাৰ্ছো মৰিব নহয় ৱাহ তোমাৰ দেখিছো বৰষা তুমি তেনে মৰিবলৈ ভয় নকৰা আজি কাছাৰীত চৰা-চিৰিচান উৰুৱাবলৈ যোৱা সকলো ভলণ্টিয়াৰকে পুলিচে গ্ৰেপ্তাৰ কৰি আনিছে মহাত্মা গান্ধী কি খোদাই তোৰ মংগল কৰক আইজনী
আৰু তোমাৰ নাম মেঘা চন্দ্ৰা ছাৰ তোমালোকৰ এই কহিমাত ডিউটি পৰিছে ন হয় তোমাৰো পৰিছে হয় ঠিক আছে তোমালোক ৰেডি হোৱা মই বস্তুবোৰ ৰেডি কৰা এই চোৱা এই ট্ৰাকখন ৰেডি কৰাচোন এইফালে এই ট্ৰাকখনৰ নাৰ্ছখিনি পঠাব লাগিব এইফালে ৰেডি কৰা এইফালে এই নতুন ট্ৰাকখন দিবা দেই তোমালোকে এইফালে কি কৰি আছে এই বস্তুখিনি ইফালে নিয়া ইমিডিয়েট এইফালে আৰু এই ল'ৰাখিনি কি কৰি আছে এইফালে তোমালোক এতিয়াও ৰেডি হৈ আছে যে যোৱা ইমিডিয়েট বস্তুবোৰ ডাউনলোড কৰা যোৱা ফটাফট যোৱা এই তোমালোকৰ নতুন ট্ৰাকখন দিয়া আছে যোৱা হ'ব এইবোৰ কি পিঠা ছাৰ পিঠা যুদ্ধ ক্ষেত্ৰত পিঠা কোনে আনিছে কিয় আনিছে এইবোৰ পিঠাই দিছে পিঠাই দিছে পিঠাইচোন সঁচাকৈয়ে পিঠা পিঠাখন কিন্তু বৰ সুন্দৰকৈ বনাইছে দেই বেছ সুন্দৰকৈ বনাইছে দেই যোৱা তোমালোক যোৱা এই বয় বস্তুটোলৈ যাম সাজু হোৱাকৈ যোৱা ৰ'বা আৰু দুখনমান পিঠা দি থৈ দিয়া বৰ সুন্দৰ পিঠা বনাইছে দেই আৰু তোমাৰ এটা কি আছে লাৰু লাৰু তুমি কেনেকৈ গম পালা ৰাস্তাত খুলি খাইছিলা ঠিক আছে নাৰিকলৰ লাৰু হ'ব যোৱা তোমালোক যোৱা এইকেইটা মই পাছত খাব পাৰিম এটা কাম কৰিবা হেৰি কৰিবা এই পিঠা দিয়া দুগৰাকী নাৰ্ছ তোমালোক আগৰ গাড়ীত বহিবা দেই গাড়ীখনত আগত বহিবা হ'ব বৰ সুন্দৰ পিঠা কৰিছিলো দেই কি কৰি আছা হুজুৰ মই মোৰ ছোৱালীজনীক লগ কৰিবলৈ আহিছিলো হুজুৰ ছোৱালী হয় হুজুৰ তাইৰ নামটো লভিতা ধাই কাম কৰে লভিতা তোমাৰ ছোৱালী মোৰ ছোৱালী নহয় যদিও মোৰ ছোৱালীৰ নিশ্চয় হুজুৰ এতিয়াতো লগ কৰাৰ কোনো উপায় নাই ইমিডিয়েট তেওঁলোকক পঠাবলৈ লৈছো এতিয়া লগ কৰিব নোৱাৰে নাই হুজুৰ তেনেকে নক'ব হুজুৰ আল্লাই আপোনাক দোৱা কৰিব হুজুৰ নাই এতিয়া সময় নাই এই 10 মিনিটৰ ভিতৰত তেওঁলোকক পঠাব লাগে নহয় হুজুৰ আপুনি তেনেকে নক'ব হুজুৰ মই বহুত দূৰৰ পৰা আহিছো হুজুৰ বহুত আশা কৰি আহিছো হুজুৰ ৰাম ঠিক আছে বাৰু ইমিডিয়েট লগ কৰিব মাত্ৰ 8-10 মিনিট সময় আছে এই সময়ৰ ভিতৰত মাত্ৰ 4 মিনিটৰ ভিতৰত লগ কৰিব লাগিব ঠিক আছে লবিতা তোমাক লগ কৰিবলৈ কোন আহিছে বুলি ক'ম ইলাহী ককা আহিছে ইমিডিয়েট লগ কৰা মাত্ৰ 10 মিনিটৰ ভিতৰত যাব লাগিব 4 মিনিট সময় লগ কৰি ল'ব হ'ব ঠিক আছে বস্তুবোৰ কোনে কৰি আছে চাওঁ ইয়াত আৰু কোন আছে চাওঁ তোমাক যাবৰ সময়ত কোনে খবৰ দিলে আল্লাই খবৰ দিলে আহিছনি আল্লাই খবৰ দিলে ৰাতিপুৱাৰে পৰা তোক চাবলৈ বৰ মন গৈ আছিলো আই ৰ'ব নোৱাৰি গুচি আহিলো ককা মই যাব লাগিব মই কহিমালৈ যাব লাগিব আজি তাত যুদ্ধ ওচৰ চাপি আহিছে আকৌ বা তোমাৰ লগত দেখা শুনে নহ'ব তেনেকে নকবি ভাইজনী তেনেকে নকবি আল্লাহ তোৰ মংগল কৰক আল্লাহ তোৰ মংগল কৰক
মানুহে কেৱল মানুহক মাৰিছে কাটিছে ইটোৱে সিটোৰ তেজ পিছে ক্ষমতাৰ লোভত মানুহ অন্ধ হৈ গৈছে হে আল্লাহ এইবোৰ দেখি শুনি চাগে তুমি পৃথিৱীখন ধ্বংস কৰিবলৈ ওলাইছা হে গুণাকাৰী দুনিয়া তই যা আরে ক্যাপ্টেন সেনাপতি কেতিয়া পৰা ইয়াত মই পৰহি সন্ধিয়া পালো আৰু গোলাঘাটত নতুনকৈ এপইণ্টমেণ্ট পোৱা 10জনী নাৰ্ছৰ সৈতে পৰহি সন্ধিয়া সময়ত পালো কিন্তু আহি পেলাই যে ইয়াত গোটেই পৰিৱেশটো এনেকুৱা মই একেবাৰে ভাবিব পৰা নাছিলো এৰা কহিমাখনো আমাৰ হাতৰ পৰা যাব যেন লাগিছে গুৱাহাটী এভাকুৱেশ্যনৰ অৰ্ডাৰ আহিছে আমি ভাবিছোঁ লাহে লাহে জাপানীসকলৰ বেয়াটো কৰিব যেন হেৰা শেষত আহি পেলাই আমি সেই জাপানীবিলাকৰ হাততে পৰিবলগীয়া হ'ল আৰু আমাৰ এই ডাক্তৰ নাৰ্ছবিলাককতো শেষলৈকে ইভাকুৱেট কৰিবলৈ নিদিয়ে ডাক্তৰ নাৰ্ছসকল যদি যাবলগীয়া হয় তেন্তে এইসকলক কোনে চাব সেইটোৱে গৈ থাক ঠিক আছে যাওক बैठिए बैठिए तो मैंने
हिंदुस्तानी भाइयों, आज मैं आप लोगों के सामने एक बात पेश करना चाहता हूं। आप लोग आज कैद होकर आए हैं, लेकिन एक रोज मैं भी कैद होकर आया था, लेकिन नेताजी की कृपा से एक नई रोशनी की संधान पाकर हम हमारे हिंदुस्तान को आजाद करने के लिए एक नए रास्ते में जाते हैं। और इस रास्ते में जाने के लिए मैं आज हमारे हिंदुस्तानी भाइयों को आजाद करने के लिए यहां हाजिर हुआ। मुझे एक जापानी ऑफिसर ने सब कुछ बताया है। तो भाइयों, आप लोगों को मेरी बात समझ में आए ना? कैप्टन साहब जी, मैं और दो एक लोगों ने आपका हिंदुस्तानी बात समझते हैं। हाँ। लेकिन इस रेजिमेंट के बाकी आदमियों को आपका हिंदी बात समझने में आने में थोड़ा मुश्किल है। अच्छा, तो इस रेजिमेंट में कौन सी भाषा बोलते हैं? असमिया भाषा बोलते हैं। असमिया भाषा। अच्छी। तो आप लोगों की भाषा समझने के लिए मैं अभी आप लोगों की देश की लेफ्टिनेंट बड़ुआ को बुलाऊंगा, ठीक है? लेफ्टिनेंट बड़ुआ, जरा इधर आइए। तो बड़ुआ जी, ये लोग आसाम के रहने वाले हैं। ये लोग हिंदुस्तानी भाषा इन लोगों को नहीं आती, तो आप इन लोगों को आजाद हिंद फौज के बारे में सब कुछ समझाइए। जी ठीक है जी, तो आप समझाइए सब कुछ। बैठिए। भूख लगी से लिस्ट में लो, खाओ खाओ। खाओ, भूख लगी से लिस्ट में लो। আপুনি ডক্টৰ হাজৰিকা নহয়নে? হয়, মই ডক্টৰ হাজৰি। পিছে আপুনি মই সিংহপুৰত আছো, তাতে এৰেষ্ট হলো। তাৰপিছত আজাদ হিন্দ ফৌজত সোমালো। আজাদ হিন্দ ফৌজ? এতিয়াতো তাৰ চেষ্টাকে আমি ভাৰতক স্বাধীন কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। বৰ্তমান আজাদ হিন্দ ফৌজত কেৱল 8 সুশিক্ষিত সৈন্য আছে। ভাৰতৰ সকলো প্ৰাদেশত পাঞ্জাবী, মাৰাঠী, শিখ সকলো আছে, কিন্তু আমাৰ অসমীয়াহে মাত্ৰ 18 জন মান আছে। অন্তত 100 মান হ'ব পাৰিলে। বাৰু আপোনালোকৰ ৰেজিমেণ্টত কিমান আছে? আমাৰ ইয়াত প্ৰায় 200ৰ ওপৰত। আমাৰ লগত আৰু 4গৰাকী অসমীয়া নাৰ্ছ ধৰা পৰিছে। তেওঁলোকক হস্পিটেলত থাকিবলৈ ঠাই দিয়া হৈছে। অসমীয়া নাৰ্ছ? ভোক লাগিছে নিশ্চয় তোমালোকৰ? ভোকো লগা নাই, পিয়াসো লগা নাই। ডক্টৰ হাজৰিকা, তোমালোকৰ ঘৰ ক'ত ক'ত আছে? মোৰ গোলাঘাটত, এওঁৰ তেজপুৰত, এওঁৰ নগাঁৱত, তেখেত কামৰূপত। তোমালোকে নাৰ্ছ কাম কিমান দিনৰ পৰা কৰিছা? ধৰা পৰা 3 মাহ আগৰ পৰা। যুদ্ধৰ কামত তোমালোক কেনেকৈ আহিবলৈ পালা? বহুতো অসমীয়া ল'ৰা ছোৱালীয়ে এই কামত যোগদান কৰিছে, সেয়েহে আমিও। যুদ্ধলৈ তোমালোকৰ ভয় নালাগেনে? ভয় কৰি যুদ্ধৰ পৰা হাৰিব পাৰিম জানো? আমাৰ গাঁৱৰ চোতালে পথাৰে যুদ্ধ। কত অসমীয়া ল'ৰা ছোৱালী কংগ্ৰেছ ভলণ্টিয়াৰত যোগদান কৰি
আজি 10-12 বছৰ বিদেশতে। তোমাৰ নাম কি বুলি ক'লা? লভিতা বৰুৱা। লভিতা বৰুৱা। বাৰু মোৰ অসমীয়া সৈনিক ভাইসকল, মই আপোনালোকক কেইটামান প্ৰশ্ন সুধিব বিচাৰো। প্ৰথমেই কওক, আপোনালোক কাৰ সৈন্য? আপোনালোকে কাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছে? জাপানীৰ বিৰুদ্ধে। কিয়? জাপানী আমাৰ দেশ ল'বলৈ আহিছে। তেনেহ'লে যি আপোনালোকৰ দেশ লয় বা ল'বলৈ আহে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে যুদ্ধ কৰিব? হয়, সেইটো আমাৰ কৰ্তব্য। তেনেহ'লে ইংৰাজবিলাকো জাপানীৰ দৰেতো বিদেশী, তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে যুদ্ধ কৰা নাই কিয়? আমি ব্ৰিটিছৰ নিমখ খাই আছো আৰু সিহঁতি আমাক দৰমহা দি থৈছে। এইবাবেই ব্ৰিটিছে বিৰাটৰ পৰা ধন আনি আপোনালোকৰ দৰমহা দিয়া নাই। ব্ৰিটিছে অসমীয়া মানুহৰ পৰা খাজনা তুলি সেই খাজনাৰ টকাৰে আপোনালোকক দৰমহা দিছে আৰু সেই খাজনাৰ টকাৰে দৰমহাৰ টকাৰে আপোনালোকে খাইছে, ল'ৰা ছোৱালী পঢ়িছে। গতিকে আপোনালোকে অসমীয়া আয়তৰ খাজনাৰ পৰা দৰমহাৰ পৰা নিজৰ পৰিয়ালক পঢ়িছে। মই সঁচা কথা কৈছো নে বাৰু? তেওঁলোকে বুজিও একো কৰিব পৰা নাই। সেইকাৰণে আমি আজাদ হিন্দ ফৌজে তাৰ উপায়ৰ কথা চিন্তা কৰিছো। নেতাজীয়ে আমাক সেই সুবিধা দিছে। আমাৰ ভাৰতীয় মানুহ আৰু ভাৰতীয় সৈন্য আৰু ভাৰতৰ উচ্চ নিচ সকলোৱে ব্ৰিটিছৰ হাতৰ পৰা দেশখনক উদ্ধাৰ কৰিবৰ বাবে এইবোৰত জীয়া জুই বুকুত পুহি ৰাখিছিল। তথাপিও তেওঁলোকে কোনো উপায় পোৱা নাছিল। এদিন 1857 চনত ভাৰতীয় সেনা আৰু ভাৰতীয় ৰাইজে ব্ৰিটিছৰ বিৰুদ্ধে মূৰ দাঙি থিয় হৈ উঠিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ সেইবাৰো আমি সফল হ'ব নোৱাৰিলো। আৰু আজি বিশ্বজুৰি যি মহাসমৰ চলিছে, সেই মহাসমৰৰ সুযোগত আমি ভাৰতক ব্ৰিটিছৰ পৰা উদ্ধাৰ কৰিবলৈ যি আমি সুযোগ পাইছো, সেই সুযোগ আমি এৰি দিয়া উচিত নহ'ব। তেন্তে ভাৰতীয় ভাইসকল, আপোনালোকে ভাগ্যৰ ফেৰত অস্ত্ৰেৰে হ'লেও ভাৰতক উদ্ধাৰ কৰিবলৈ যি সুবিধা পাইছে, সেই সুবিধা এৰি দিয়াটো আমাৰ বাবে উচিত হ'বনে? ব্ৰিটিছৰ ভৰিৰ তলত থাকি, ব্ৰিটিছৰ তলত চাকৰি কৰি কৰি আমি নিজ মাতৃভূমিক পাহৰি গৈছো নেকি? নিপীড়িত জনতাৰ কান্দোন আপোনালোকে শুনা নাই? কুশল কোঁৱৰ, কনকলতা, মুকুন্দ, মদন ৰাউতা, পানিকা, ৰতন কছাৰীৰ আত্মাই মোক মাতিছে। আপোনালোকে সেই আত্মা শুনা নাই? তেন্তে অসমীয়া সৈনিকসকল আপোনালোকে কি কৰিব? আমি ভাৰতৰ স্বাধীনতাৰ প্ৰাণ দিম। ধন্য অসমীয়া সৈনিক ভাইসকল, সাৰ্থক আপোনালোকৰ অসমীয়া নাম। সেয়া আমাৰ ভাৰতীয় নিচান, সেয়া আমাৰ মুক্তিৰ পতাকা, সেয়া আমাৰ বিজয়ী পতাকা। এই পতাকাৰ তলত থিয় হৈ আহক অসমীয়া সৈন্য